টু গ্ৰ' আপ অসম। এদিন দুদিনকৈ প্ৰায় 8 বছৰ মানেই হ'ল তোমাক কম বুলি ভাবি আজিও ক'ব পৰা নাই মনৰ কথাষাৰ। তোমাৰ মনত মোৰ প্ৰতি কি আছে নাজানো, মই ভবাৰ দৰে তুমি নাভাবিবও পাৰা। তুমি মোক এজন ভাল ফ্ৰেণ্ড হিচাপেও ভাবিব পাৰা, কিন্তু ইমান বছৰে মই তোমাক মোৰ প্ৰেমিকৰ আসনত বহুৱাই ৰাখিছোঁ, তোমাক নোকোৱাকৈ, তোমাৰ অনুমতি নোলোৱাকৈ। কম বুলি ভাবিও তোমাক ইমান বছৰে কিয় ক'ব পৰা নাছিলোঁ জানা? কাৰণ ভয় লাগে। কি জানিবা তুমি মোৰ ভাল পোৱাবোৰ গ্ৰহণেই নকৰা, তেতিয়া কি হ'ব, কি কৰিম, সহ্য কৰিবলৈ বৰ কষ্ট হ'ব। সেয়ে মোৰ সাহস হোৱা নাছিলে, কাৰণ মই তোমাক কেতিয়াও হেৰুৱাব নোখোজোঁ। তোমাৰ কথা ভাবি তোমাৰ মুখনি বাৰে বাৰে মোৰ মনলৈ আহি থাকে। তোমাক বাদ দি যে আন একো কথাই ভাবিব নোৱাৰোঁ। বুকুত অলপ সাহস গোটাই আজি মন খুলি মনৰ কথাখিনি ক'ব বিচাৰিছোঁ তোমাক। কাৰণ সহ্য যিমানেই নিষ্ঠুৰ নহওক কিয়, এদিনটো সত্যৰ মুখামুখি হ'বই লাগিব। ইমান বছৰে মূৰত লৈ থকা গধুৰ বোজাটো নমাই ভাবিলোঁ কৈয়ে দিয়া ভাল হ'ব। মই তোমাৰ যোগ্য নহ'ব পাৰোঁ, মই তোমাক জোৰ নকৰোঁ মোক ভাল পাবলৈ। সেয়া তোমাৰ নিজৰ ইচ্ছাৰ কথা, তোমাৰ মনে কি বিচাৰে। মাথো মই তোমাক সঁচা অন্তৰেৰে ভাল পাওঁ, আৰু একো স্বাৰ্থ নাই মোৰ। ইতিমধ্যে বহুত সময়েই পাৰ হৈ গৈছে, কথাবোৰ এতিয়া নক'লে হয়তো গোটেই জীৱন নোকোৱাকৈ থাকি যাব। সেয়েহে তোমাক কথাখিনি কৈ পেলালোঁ, শেষত তোমালৈ এটি প্ৰশ্নবোধক আগবঢ়াই থৈ।